নমস্কাৰ, মই উৎপল কাশ্যপ। এটি লিখনি পঢ়িবলৈ ওলাইছোঁ। লিখিছে চিন্ময় বৰাই। আজি বহুত দিনৰ মূৰত আকৌ এনেকৈ কীবৰ্ডত মোৰ হাত কঁপিছে কাৰোবাক এটি মেছেজ দিবলৈ। এটা সামান্য মেছেজ যে হে মিছ গোস্বামী, মই তোমাক ভাল পাবলৈ লৈছোঁ। কোৱা মই এতিয়া কি কৰোঁ? অৱশ্যে এই মিছ গোস্বামীৰ লগত মোৰ আজিৰ চিনাকি নহয়, আজিৰ পৰা প্ৰায় ৮-৯ মাহৰে। প্ৰথম অৱস্থাত এনে একো নাছিল, বন্ধু যি বন্ধুৱে আছিল। লাহে লাহে কথাৰ অন্তত দিন যেন নোযোৱাই হ'ল। তাইৰ গুড মৰ্ণিং মেছেজটো নাপালে, ৰাতি টোপনি নহাই হ'ল। তাইৰ গুড নাইট মেছেজটো নাপালে। লেট নাইট মেছেজৰ পৰা আৰম্ভ কৰি লেট নাইট কললৈকে সকলো হ'বলৈ লৈছিলে প্ৰায় আজিকালি। কিন্তু কেনেকৈ বুজাওঁ যে এতিয়া অভ্যাস হৈ পৰিছে তোমাৰ লগত কথা পতাটো। যদিও তাই মোৰ পৰা বহুত দূৰত, কিন্তু এতিয়া হৃদয়ৰ নিচেই ওচৰত হৈ পৰিছিল তাই। আৰু কেনেকৈনো কওঁ যে তাই কথাই প্ৰতি কোৱা আচ্ছা শব্দটো যে মোৰ বাৰুকৈ প্ৰিয় হৈ পৰিছিল। মোৰ ভয় নাই লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপক লৈ, যদিহে তাই মোৰ প্ৰিয়তমা হয়। কিয়নো তাই ভালকৈ ৰাখিব জানে বিশ্বাস, মাথো ভয় তাইৰ আগত মোৰ ভালপোৱা ব্যক্ত কৰাতহে। ভয় এইটোক লৈ নহয় যে তাই নাকচ কৰিব মোৰ ভাল পোৱাৰ প্ৰস্তাৱ, মাথো ভয় ইয়াৰেই যদি তাইক হেৰুৱাই পেলাওঁ মই আজীৱনৰ বাবে। যদি শেষ হৈ যায় এই বন্ধুত্ব, কম্পিত হাতেৰে টাইপিং কৰিবলৈ লৈছোঁ। এবাৰ যদি লিখাখিনি ডিলিট কৰোঁ, আনবাৰ আকৌ সাহস গোটাই সেই কঁপি থকা হাতখনেৰে টাইপ কৰি যাওঁ। সেই মিছ গোস্বামী, তোমাক ভাল পাবলৈ লৈছোঁ।